নমস্কাৰ বন্ধুসকল, আপোনালোকৰ আধাৰ কাৰ্ড মোবাইলত কেনেকৈ আপডেট কৰিব চাওক এই ভিডিঅ'টোত। আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ উলিয়াই ল'ব। উলিয়াই লৈ আপুনি চাৰ্চ কৰিব UIDAI বুলি, UIDAI লিখাৰ পিছত চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ পিছত নতুন এটা পেজ আহিব। অহাৰ পিছত আপোনালোকে ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে নতুন এটা পেজ আহিব। লেংগুৱেজটো চিলেক্ট কৰি ল'ব। নতুন পেজটো অহাৰ পিছত ইয়াত ক্লিক কৰিব। তাৰপিছত ইয়াত ক্লিক কৰি আপডেট ইউৰ আধাৰ তাত ক্লিক কৰি দিব। তাৰপিছত ইয়াত চাওক লিখা আহিছে ডকুমেণ্ট আপডেট, ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে নতুন এটা পেজ আহিব। ইয়াত লিখা আছে আপলোড ডকুমেণ্ট ইন ছাপোৰ্ট অফ আইডেণ্টিটি এণ্ড এড্ৰেছ। এইটো আপোনাৰ ফ্ৰী হয়, ফ্ৰী টিল 14 তাৰিখ 6 মাহ 2025 লৈকে ফ্ৰী আছে। তাৰপিছত চাওক কৰিব পাৰিব। তাৰপিছত আছে হাউ টু ছাবমিট, কেনেকৈ কৰিব। ইয়াত আমি যিহেতু অনলাইন কৰিম, ইয়াত দুয়োটা প্ৰচেছ দিয়া আছে। আপোনাৰ আধাৰ চেণ্টাৰত গৈ কৰিব পাৰে, নিজৰ মোবাইলতে কৰিব পাৰে। গতিকে আমি ইয়াত ক্লিক কৰিম। তাৰপিছত আধাৰ কাৰ্ড নাম্বাৰ আৰু আপোনাৰ কেপচাটো এণ্টাৰ কৰাৰ পিছত লগইনত OTP তাত ক্লিক কৰি দিব। লগইনত ক্লিক কৰাৰ লগে লগে নতুন এটা পেজ আহিব। গতিকে আমি এড্ৰেছ আপডেট, তাৰপিছত আছে আপোনাৰ ডাউনলোড আধাৰ, অৰ্ডাৰ আধাৰ PPC কাৰ্ড, ডকুমেণ্ট আপডেট। যিহেতু আমি ডকুমেণ্ট আপডেট কৰিম, গতিকে আমি ইয়াত ক্লিক কৰিম। ইয়াত ক্লিক কৰাৰ লগে লগে আপোনাৰ নেক্সটত ক্লিক কৰিম। নেক্সটত ক্লিক কৰাৰ পিছত আপোনাৰ আকৌ নেক্সটত ক্লিক কৰিম। ইয়াত আপোনাৰ ডিটেইলছখিনি গুচি আহিব, আপোনাৰ নাম, এড্ৰেছ। তাৰপিছত ভেৰিফাই ডেট দ্য এবভ ডিটেইলছ আৰ কাৰেক্ট। যদি আপোনাৰ গোটেইখিনি শুদ্ধ থাকে তেতিয়া ইয়াত ক্লিক কৰিব। ক্লিক কৰি নেক্সটত ক্লিক কৰিব। নেক্সটত ক্লিক কৰাৰ পিছত আপলোড প্ৰুফ অফ আইডেণ্টিটি, ইয়াত আপোনালোকে চিলেক্ট কৰি ডকুমেণ্টছটো চিলেক্ট কৰি ল'ব। মই পেন কাৰ্ডটো চিলেক্ট কৰি লৈছোঁ। তাৰপিছত ইয়াত আপোনালোকৰ লিখা আছে আপোনালোকৰ ডকুমেণ্ট চাইজটো 2 MBতকৈ কম হ'ব লাগিব। JPG বা PNB এণ্ড PDF ফৰ্মেটত হ'ব লাগিব। তাৰপিছত আপোনালোকে ভিউ ডিটেইলছ এণ্ড আপলোড ডকুমেণ্টত ক্লিক কৰিব। তাৰপিছত কণ্টিনিউ টু আপলোড। তাৰপিছত ফাইল মেনেজাৰত যাব, ডকুমেণ্টটো চিলেক্ট কৰি ল'ব। তাৰপিছত লাষ্টত আপোনালোকৰ লিখা আছে আই হিয়াৰ বাই গিভ মাই কনচাৰ্ট। এইটো ডিক্লেৰেশ্যনত আপোনাৰ ক্লিক কৰি নেক্সটত ক্লিক কৰাৰ পিছত আপোনাৰ ডকুমেণ্ট আপলোডটো ছাবমিট হৈ যাব। তাৰপিছত ইয়াত আপোনাৰ SRN নাম্বাৰটো ওলাই আহিব। ইন ফিউচাৰত আপোনালোকে এইটো চেক কৰিব পাৰিব। ধন্যবাদ।